Welcome back to my YouTube channel বন্ধুসকল তোমালোকে চাই আছা 2D Teach 24 আৰু মই হৈছো ৰিন্টু বৰা আজি তোমালোকৰ ক্লাছ 11 ৰ ভস্ত লগ্ন নামৰ পাঠটি যেটো নিৰুপমা বৰগোহাঁইয়ে লিখিছে সেই পাঠটি আমি সকলোখিনি প্ৰশ্ন উত্তৰ তোমালোকৰ পাঠ্যপুথিৰ মাজৰ পৰা বিচাৰি উলিয়াই আমি ইয়াত তোমালোকৰ বাবে ভিডিওটো প্ৰস্তুত কৰিছো তো অকনো স্কিম নকৰাকৈ ভিডিওটো শেষলৈকে চাই বুলি আশা কৰিলো তো অকনো পলম নকৰাকৈ ভিডিওটো আৰম্ভ কৰো আৰু তোমালোকে যদি আমাৰ চেনেল নতুনকৈ আহিছা তেনে চেনেলটো সাবস্ক্ৰাইব কৰিবা কাষত থকা বেল আইকনটো অল কৰি দিবা আৰু ভিডিওটো লাইক কৰি এটা কমেন্ট কৰিবলৈ নাপাহৰিবা তো তোমালোকে প্ৰথম প্ৰশ্নটো দিয়া আছে 1 নম্বৰ অন্তৰত অতি গুপত কোণত হেবোৰ কি কথা লুকাই আছে কথাষাৰত মঞ্জুলাৰ অন্তৰ কি কথা লুকাই আছিল বহলাই আলোচনা কৰা তো এই উত্তৰ আছে অন্তৰৰ অতি গুপুত কোণত মঞ্জুলাৰ লুকাই থকা কথাবোৰ হৈছে 20 বছৰ বয়সতে মঞ্জুলাক মাক দেউতাকে বিয়া দিছিল সদায় মাক দেউতাকৰ বাধ্য শান্তশিষ্ট আছিল মঞ্জুলা তাইৰ সৰু ভনীয়েকৰ আগত কৈছিল তাইৰ প্ৰথমে বিএ পাছ কৰিবলৈ মন কিন্তু এই কথাষাৰ তাই কেতিয়াও মাক দেউতাকৰ কাণচুৱা নাছিল কিন্তু মঞ্জুলাৰ ভনীয়েকৰ মুখেৰে মাক দেউতাকে কথাষাৰ গম পাই ক'লে যে তাই পাছে পৰেও বিএ পাছ কৰিব পাৰিব কিন্তু মঞ্জুলাক মাক দেউতাকে তাই অনুমতিৰ সত্ত্বেও বিয়া দিলে মাক দেউতাকে ক'লে ল'ৰাটো চহৰৰ ভিতৰতে এঘৰ আৰ্যবন্ত মানুহৰ খোৱা পিন্ধাৰ অকাল নাই শিক্ষিত সৎস্বভাৱৰ বিনয়ী আৰু শান্ত এনেবোৰ কথা কৈ মাক দেউতাকে মঞ্জুলাক বিয়া দিলে বিয়া হৈ অহা কিছুদিন পিছতে মঞ্জুলাৰ উপলব্ধি কৰিলে যে তেওঁৰ জীৱনৰ অমূল্য 20টা বছৰ যে পাকঘৰত জুই আৰু ধোঁৱাৰ মাজত অকলে বন্দী কৰি ৰখা হ'ল তাৰ বাবে জানো শাহুৱেকৰ পাপ লগা নাছিল গতিকে মঞ্জুলাৰ মনৰ গোপনত এক মুক্তি বাসনা আছিল ঘৰখনৰ বান্ধনৰ পৰা মুক্তি লৈ নিজৰ মনৰ সকলো ইচ্ছা পূৰণ কৰা পাকঘৰৰ নৈমিত্তিক জঞ্জালৰ পৰা অকণমান আঁতৰি যোৱাৰ ইচ্ছা মন ভাল লগাকৈ অকণমান সময় নিজৰ চিলাই বা পঢ়াৰ মাজত আবদ্ধ হোৱাৰ ইচ্ছা এনে বহুত গুপুত বাসনাই তেওঁক ভিতৰৰ পৰা জৰ্জৰিত কৰি ৰাখিছিল যদিও তেওঁ এই সকলো মনৰ ইচ্ছা পূৰ্ণ কৰিব পৰা নাছিল মঞ্জুলাৰ বিয়া হোৱা 20 বছৰ পাছতে তেওঁ শাহুৱেকৰ মৃত্যু হয় যোৱা 20 বছৰ অস্পষ্ট অতীতৰ পৰা স্পষ্ট সিদিনালৈকে জীয়াই থকা সেই মানুহজনী সঁচাকৈ এই ঘৰখনৰ পৰা চিৰদিনৰ কাৰণে হেৰাই গ'ল মঞ্জুলাৰ দুগালিদি চকুলো বাগৰি আহিছে যদিও সেই শোকৰ মাজতো নিজৰ অন্তৰৰ গুপুত কোণত মঞ্জুলাই এক চকিত দৰ্শনত মুকলিকৈ উশাহ লোৱাৰ সুবিধা পাইছে এটো তোমালোকৰ প্ৰথম প্ৰশ্ন হৈ গ'ল ইয়াত আমি সকলোখিনি দিছো তোমালোকে ইয়াৰ পৰা নোট ডাউন কৰি লবা তো আমি এতিয়া দ্বিতীয় প্ৰশ্নটোলৈ আগবাঢ়িছো তোমালোকে 2 নম্বৰ প্ৰশ্নটো দিছে নাই বাইদেউ এনেকৈ পাকঘৰতে জীৱনটো শেষ কৰি নিদিবি এটা ৰান্ধনী চাননী ৰাখ কথাষাৰ কোনে কি প্ৰসংগত কৈছিল উত্তৰ উক্ত কথাষাৰ কৈছিল ভস্ত্ৰলগ্ন গল্পৰ নায়িকা মঞ্জুলাৰ ভনীয়েক মৃদুলাই ভস্ত্ৰলগ্ন গল্পৰ নায়িকা মঞ্জুলাৰ বিয়া হৈছিল কলেজৰ অধ্যাপক ত্ৰিদীপৰ লগত অধ্যাপক ত্ৰিদীপ সৎ আৰু চৰিত্ৰৱান ল'ৰা চহৰৰ ভিতৰতে তেওঁলোক আৰ্যবন্ত খোৱা পিন্ধা একোৰে অকাল নাই কিন্তু ঘৰখন পুৰণি নীতি নিয়ম শৃংখলিত ঘৰত প্ৰচলিত প্ৰথাক উলিয়াই কৰি আধুনিক জীৱনৰ সুখ স্বাচ্ছন্দ্য কথা ভাবিবৰ কোনো ব্যৱস্থা নাই আনহাতে ত্ৰিদীপ অত্যন্ত ভাল যদিও মাক পিতাকৰ বাধ্য সন্তান ঘৰখনৰ শাহু শহুৰৰ উপৰি বিধৱা ভনীয়েক পুতলি আৰু তাইৰ 3টা সন্তান গতিকে বিয়া হৈ অহা দিন ধৰি 20টা বছৰে মঞ্জুলাই পাকঘৰত জুই আৰু ধোঁৱাৰ মাজতে নিজকে আবদ্ধ কৰি ৰাখিছে কেতিয়াবা এখন চিনেমা চাবলৈ কেতিয়াবা অকমান কৰবাত ফুৰিবলৈ ওলাই যাবলৈ কোনো আহৰি নাই কিন্তু মঞ্জুলাৰ ভনীয়েক মৃদুলাই বিয়া হৈছে এজন সৰু ব্যৱসায়ীৰ লগত সিমান ডাঙৰ ব্যৱসায়ীও নহয় তাইৰ ঘৰত বিধৱা বুঢ়ী শাহুৱেক আৰু সৰু দেৱৰেক এটা ভাত পানী মৃদুলাই ৰান্ধে
যদিও সামান্য আয়োজন। ইয়াত ৰান্ধেটো বান্ধে হৈ আছে, তোমালোকে শুদ্ধ কৰি ল'বা। এবাৰ মৃদুলা আহি বায়েকৰ ঘৰত 4 দিন থাকি গৈছিলহি। প্ৰথমে তেওঁ মঞ্জুলাহঁতৰ ঐশ্বৰ্য বৈভৱ, খোৱা লোৱাৰ আয়োজন, মানুহ দুনুহ, গাড়ী ঘোঁৰাৰ আহ-যাহ দেখি চমৎকৃত হৈছিল। কিন্তু 4 দিন থকাৰ পাছত তাই হতাশা হৈছিল আৰু বায়েকক কৈছিল যে ঘৰখন কেৱল ৰন্ধা-বঢ়া খোৱাতে ব্যস্ত। বঙালীত কোৱাৰ দৰে বান্নাৰ পৰ খাওয়া আৰু খাওয়াৰ পৰ ৰান্না। সেয়েহে তাই বায়েকক ৰান্ধনি এটা ৰাখিবলৈ অলপ আজৰি হৈ লোৱাৰ পৰামৰ্শ দিছিল। এনেদৰে পাকঘৰতে জীৱনটো শেষ নকৰিবলৈ পৰামৰ্শ দিছিল। তো ইয়াত তোমালোকৰ দ্বিতীয় প্ৰশ্নটো আমি অতি সুন্দৰভাৱে দিছোঁ। তোমালোকে ইয়াৰ পৰা চাই নোট ডাউন কৰি ল'বা, যিহেতু তোমালোকৰ যিটো ফাৰ্ষ্ট ইয়াৰ পৰীক্ষা, সেইটো পৰীক্ষাটো তোমালোকৰ অতি সোনকালে চমু চাপিছেহি। তোমালোকে অতি শীঘ্ৰে এইখিনি নোট ডাউন কৰি ল'বা। এতিয়া 3 নম্বৰ প্ৰশ্নটো ইয়াত দি আছে, মুক্তি কি মধুৰ। মঞ্জুলাই কি ধৰণৰ মুক্তি বিচাৰিছিল, সেই মুক্তি তেওঁ পালেনে, বুজাই লিখা। উত্তৰ, ভস্ত্ৰলগ্ন গল্পটোত নাৰীৰ অন্তৰৰ মনোবেদনাৰ কথা এক যথাৰ্থ প্ৰকাশ ঘটিছে। গল্পটোৰ নায়িকা মঞ্জুলা BA পঢ়ি থাকোঁতে অধ্যাপক ত্ৰিদীপৰ লগত বিয়াত বহিবলগীয়া হৈছিল। ত্ৰিদীপ এজন অধ্যাপক আৰু আৰ্যৱন্ত ঘৰৰ ল'ৰা। শাহু-শহুৰ, বিধৱা ভনীয়েক, পুতলী আৰু তেওঁৰ 3টা সন্তানসহ ভৰা ঘৰ। সময়ত মঞ্জুলায়ো 4টা সন্তানৰ মাতৃ হৈছে। চিৰন্তন ৰীতিত চলা ঘৰখনৰ এই বিশাল সংসাৰখনৰ দায়িত্ব লৈ পাকঘৰৰ জুই আৰু ধোঁৱাৰ মাজতে মঞ্জুলাই 20টা বসন্ত পাৰ কৰিছে। এক গতানুগতিক জীৱন। গল্পটোত দেখুওৱা হৈছে যে ধন সম্পদ, ঐতিহ্য, ঐশ্বৰ্য আৰু ভাল মানুহ এটাই নাৰীৰ বাবে সকলো নহয়। নাৰীৰ মনটো জীৱনৰ একঘেয়া ব্যৱস্থাৰ পৰা মুক্তি লৈ অকণমান জীৱনটো উপভোগ কৰাৰ ইচ্ছা থাকে। স্বামীৰ লগতে আনন্দেৰে এপাক ওলাই যাবলৈ বা নিজৰ মন পচন্দৰ মতে অলপ সময় কটাবলৈ ইচ্ছা থাকে। এনেবোৰ ইচ্ছাক ঘৰৰ নিয়মে হেঁচা মাৰি থয়। মঞ্জুলাই এই গতানুগতিক জীৱন বন্ধনৰ পৰাই অলপ মুক্তি বিচাৰিছিল। শাহুৱেক ঢুকোৱাৰ পিছত তেওঁ সেই মুক্তি পোৱা বুলি অনুভৱ কৰিছিল। কিন্তু শাহুৱেকৰ মৃত্যুৰ পিছত ঘৰখনৰ ৰান্ধনি এটা ৰখাৰ পিছতো তাই মুক্তি নাপালে। ঠাকুৰে ভাত কোনো দিহা নাপায়। খোৱাৰ পৰত সকলোৱে অসন্তুষ্ট হয়। আনকি মঞ্জুলাৰ নিজৰো বিৰক্তি লাগে। কাগজ-পত্ৰ গোটাই পঢ়া-শুনা কৰিবলৈ লয়। তাতো তেওঁ দীৰ্ঘ সময় বহাৰ ধৈৰ্য নাথাকে। চিলাই কৰিবলৈ লয়, চকু জ্বলা-পোৰা কৰে। জীয়েকৰ লগত এখন চিনেমা চাবলৈ ওলাই যায়। চিনেমাৰ বিষয়বস্তু, দৃশ্যসজ্জাই আমনি দিয়ে মঞ্জুলাক। জীয়েকক এনে অসভ্য বাজে চিনেমা চাবলৈ অনাৰ বাবে খং কৰে। ৰঙীন গান বাজনা আৰু ভীষণ শব্দৰে ভৰা চিনেমা চাই মঞ্জুলাই ৰাতি মূৰৰ বিষত শুব নোৱাৰা হৈ পৰে। তেওঁ মনৰ ভিতৰত এক অস্থিৰ ছটফটনি অনুভৱ কৰে। মঞ্জুলাই ভাবিলে, তেওঁ ইমান দিনে আশা কৰি থকা মুক্তি পোৱাৰ পিছতো কিহৰ এই অস্থিৰতা। তেওঁ অনুভৱ কৰিলে যে 20টা বছৰৰ ব্যৱধানত তাই বিচৰা মুক্তিৰ স্বাদ তাইৰ বাবে অসহনীয় হৈছে। বিস্বাদ লাগিছে। লগ্ন ভ্ৰষ্ট হৈছে। 20 বছৰীয়া গাভৰু মনটোৱে বিচৰা বস্তুবোৰ 2-20 বছৰৰ জীৱনটোৱে গ্ৰহণ কৰিব পৰা নাই। গতিকে মঞ্জুলাই মুক্তি বিচাৰিছিল যদিও এই মুক্তিৰ অনুভৱ তেওঁৰ বাবে আনন্দকৰ নহ'ল। আচলতে তেওঁৰ মুক্তি নাপালে। তো তোমালোকৰ ইয়াত আমি 3 নম্বৰ প্ৰশ্নটো অতি সুন্দৰভাৱে আমি তোমালোকৰ ইয়াত নোট ডাউন কৰি দিছোঁ। তোমালোকে ইয়াৰ পৰা চাই এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰিবা। তো ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আমি এতিয়া আগবাঢ়িছোঁ। 4 নম্বৰ প্ৰশ্ন দি আছে, মাহীয়েকৰ দৰে স্পষ্ট বক্তা হৈছে ভাগিনীয়েকজনী। ইয়াত মাহীয়েক আৰু ভাগিনীয়েক কোন? ইয়াত মাহীয়েক হ'ল মঞ্জুলাৰ ভনীয়েক মৃদুলা আৰু ভাগিনীয়েক হ'ল মঞ্জুলাৰ জীয়েক মন্দিৰা। 4 নম্বৰ প্ৰশ্ন তোমালোকৰ হৈ গ'ল। এতিয়া আমি 5 নম্বৰটোলৈ আগবাঢ়িছোঁ। ঠাকুৰে ৰন্ধা-বঢ়া কৰিবলৈ লোৱাৰ পিছত মঞ্জুলাৰ কেনেধৰণৰ সুবিধা আৰু অসুবিধা হৈছিল, বুজাই লিখা।
উত্তৰ ঘৰলৈ ঠাকুৰ অহাৰ পিছত প্ৰথম দিন ঠাকুৰে ৰন্ধা বঢ়া খাই ল'ৰা ছোৱালীবোৰে আপত্তি কৰিলে ঠাকুৰে মাকৰ দৰে ৰান্ধিব পৰা নাই আঞ্জাত জ্বলা বেছি হৈছে বুলি সিহঁতে আপত্তি কৰিলে ঠাকুৰে ৰন্ধা ভাত খাই মঞ্জুলাইও নিজেও জুতি নাপালে তাই ঠাকুৰক জ্বলা কমকৈ দিবলৈ কোৱাৰ কথাটো মনত পেলাই দিলে উত্তৰত ঠাকুৰে টেষ্ট উঠিব কেনেকৈ বুলি তাইক ওলোটাকৈ প্ৰশ্ন কৰিলে মঞ্জুলা হতবাক হৈ গ'ল ঠাকুৰে ৰন্ধা বঢ়া কৰিবলৈ লোৱাত মঞ্জুলাৰ বাবে এটা সুবিধা হৈছিল যে তাই অন্তত 20 বছৰ ধৰি সোমাই থকা পাকঘৰটোৰ পৰা মুক্তি পাইছিল তাইৰ ইচ্ছামতে তাই চলিব পৰা হৈছিল নিজৰ মন পছন্দৰ কাম কৰিব পাৰিছিল কিন্তু ঠাকুৰৰ কাণ্ড কাৰখানা দেখি তেওঁৰ মূৰ গৰম হৈ যায় কোনো কথাই ঠিকমতে মনত নাৰাখে গতিকে মঞ্জুলাৰ উপলব্ধি এনেকুৱা এই মানুহবোৰ ৰাখিও উপায় নাই নাৰাখিলেও দেহে দুখ পায় আকৌ ৰাখিলেও মনে অশান্তি পায় মৰে তো তোমালোকৰ আজিৰ ভিডিঅ'টো ইমানেই আছিলে আমি ইয়াত তোমালোকৰ যিকেইটা তোমালোকৰ পাঠভিত্তিক প্ৰশ্ন সেইকেইটা দিবলৈ যত্ন কৰিছোঁ তোমালোকৰ যদি আৰু অতিৰিক্ত প্ৰশ্ন লাগে আমাৰ কমেণ্ট বক্সত তোমালোকে কমেণ্ট কৰিবা যদি তোমালোকৰ অতিৰিক্ত প্ৰশ্ন লাগে আমি ইয়াত তোমালোকৰ অতিৰিক্ত প্ৰশ্ন ভিডিঅ' বনাবলৈ আমি সাজু আছোঁ সো ভিডিঅ'টো যদি অকণমান ভাল পালে তেনে ভিডিঅ'টো লাইক কৰিবা চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু কাষত থকা বেল আইকনটো অল কৰিবা আৰু কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিবা কাৰণ তোমালোকে কমেণ্ট কৰিবা যে তোমালোকৰ অতিৰিক্ত প্ৰশ্ন যদি লাগে আমি অতিৰিক্ত প্ৰশ্ন দিম আৰু তোমালোকে যদি ব্যাকৰণৰ ভিডিঅ' লাগে তেতিয়া তোমালোকে কমেণ্ট কৰিবা আমি ব্যাকৰণৰ ভিডিঅ' দিবলৈ সাজু আছোঁ ধন্যবাদ জয় অসম